সুপ্ৰভাত সকলোকে আৰু আপোনালোক সকলোলৈকে মোৰ চেনেলৰ তৰফৰ পৰা পবিত্ৰ জন্মাষ্টমীৰ বহুত শুভকামনা জনাইছোঁ। আৰু এয়া ৰাতিপুৱা শুই উঠি লৰালৰিকৈ ঘৰৰ কামকেইটা কৰি লৈছোঁ, যিহেতু মোৰ অফিচো আছে আজি। যিহেতু জন্মাষ্টমী বুলি বন্ধ নাই, যদিও ছানডে তথাপিতো আমাৰ আজি অফিচ খোলা আছে। আৰু এয়া এফালে মই ভাতো খাই আছোঁ আৰু লগতে কাপোৰো পিন্ধি আছোঁ, কাৰণ মোৰ যাবৰ সময়ত খুব লৰালৰি হৈছিলে। আৰু ঘৰৰ কামকেইটাও কৰি থৈ গৈছোঁ, যিহেতু জন্মাষ্টমী হয় আৰু ৰাতিলৈ অকণমান নিয়ম কৰা হ'ব। আৰু আপোনালোকে জন্মাষ্টমী আয়োজন কেনেদৰে কৰিছে মোক জনাবচোন কমেণ্ট কৰি। আৰু আপোনালোক নামঘৰলৈ গৈছে নেকি বাৰু সেইটোও জনাব। আৰু এই ভিডিঅ'টো মই জন্মাষ্টমী পাছদিনা অৰ্থাৎ সোমবাৰেহে আপলোড কৰিম, গতিকে আপোনালোকে সোমবাৰে চাবলৈ পাব। আৰু এয়া অফিচলৈ আহি প্ৰথমতে মই নিজৰ টেবুলখন ভালদৰে চফা কৰি লৈছোঁ, কাৰণ মই চফা চিকুণ কৰি ল'লেহে কাম কৰি ভাল পাওঁ। দিনটো অফিচৰ কামত ব্যস্ত হৈ থাকি মই ঘৰলৈ আহিলোঁ আৰু আহিয়ে গাটো ধুই ল'লোঁ আৰু চুলিখিনিও ধুই দিছিলোঁ। মই ৰাতিপুৱা এবাৰ তিয়াইছিলোঁ বাৰু, কিন্তু ৰাতি চুলি ধুব নালাগে বুলি কয়, কিছুমানে নেপায় বুলি কয় বা কিছুমানে নালাগে বুলি কয়। হ'লেও জন্মাষ্টমী যিহেতু, গতিকে মই ভালকৈ গা চা ধুই আহিলোঁ। আৰু আজি মই অলপমান সোনকালে আহিলোঁ আৰু আহিয়ে প্ৰসাদৰ যোগাৰখিনি কৰি লৈছোঁ। এয়া প্ৰসাদ কল আপেল এনেকৈ আছে, আৰু এয়া পকা মিঠৈ কেইটামানো বনোৱা হৈছিলে। আৰু নাম সামৰাৰ পাছত আমি সকলোৱে প্ৰসাদ খাই ল'লোঁ। তেন্তে আজি ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ, তেন্তে আজিলৈ আহিছোঁ, বাই বাই।